বন্ধু বান্ধৱীসকল মই ৰুদালি বৰাই মোৰ চেনেলৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া 9:30 বাজি গ'ল মই কম্পিউটাৰ ক্লাছলৈ যাবলৈ ওলাইছোঁ আৰু মোৰ দেৰি হৈছে ক্লাছলৈ যাবলৈ 10টা বজাৰ পৰা ক্লাছত জইন কৰিবগৈ লাগিব আৰু পিছত মানে কি ভিডিঅ' কৰিব পাৰোঁ ক্লাছত গৈ সেইখিনি আপোনালোকক দি দিম আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব বাই বাই মাছৰ কাৰ্টুনে বনোৱা নি বহুত দূৰৰ পৰা ধৰিব নোৱাৰি মাছৰ কাৰ্টুন বুলি দূৰৰ পৰা ধৰিব নোৱাৰি মাছৰ কাৰ্টুন কিমান মগজ খটুৱাই বনাইছে মডেল কম্পিটিশ্যন অৱশ্যে এতিয়া বিজ্ঞান কম্পিটিশ্যন হোৱা নাই এতিয়া বিজ্ঞান মডেল প্ৰদৰ্শনী হ'ব আজি যিহেতু গোটেই কিতাপবোৰ যে লৈ যাম মোৰ এনেকুৱা লাগিছে ছোৱালীজনীয়ে পঢ়িছে আৰু এই গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি তেখেতসকলে প্ৰথম দিনাখনৰ পৰাই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ইয়াত সাংস্কৃতিক অনুষ্ঠানৰ পৰা আৰম্ভ কৰি আন কিছুমান যিবোৰ কাৰ্যসূচী আছিলে এই কাৰ্যসূচীবোৰ বিভিন্ন সময়ত তেওঁলোকে আয়োজন কৰি আহিছে এইটো এটা অতি সুন্দৰ পদক্ষেপ আজি তেখেতসকলৰ চতুৰ্থ এইটো প্ৰচেষ্টা আৰু এই প্ৰচেষ্টাৰ লগত এটা সমগ্ৰ অঞ্চলটোৰ এটা বৌদ্ধিক দিশ জড়িত হৈ আছে এই কিতাপখন বহুত ফেমাছ হয় অনুৰাধা শৰ্মা পূজাৰী নাহৰৰ নিৰিবিলি চাই মানে চবৰে মুখতে অকল লিখন প্ৰতিযোগীসকলৰ অহাত তেখেতসকলে আজি প্ৰদৰ্শন কৰিব সেই মডেলটোৱে আমাৰ ৰাইজে আকোৱালি ল'ব আৰু ৰাইজে ইয়াৰ পৰা যথেষ্ট পৰিমাণৰ বিশেষ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট পৰিমাণে উপকৃত হ'ব স্বৰলিপি বিভিন্ন সময়ত দেখা গৈছে যে যিবোৰ পইচা থকা হ'লে মডেল কম্পিটিশ্যন হয় ৰাচি বাচি মনৰ মানে হেঁপাহত কিতাপ কিনি লৈ যায় লেভেলৰ পৰা আৰম্ভ কৰি দেশৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় পৰ্যায়লৈকে বিভিন্ন স্তৰত প্ৰতিযোগিতাবোৰ হয় আৰু অসমেও ইয়াত পিছ পৰি থকা নাই বিভিন্ন সময়ত দিহা নামৰ কিতাপো আছে নামবোৰ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে এনেধৰণৰ যিবোৰ মুখ ভগা মন্ত্ৰ মুখ ভগা মন্ত্ৰ সাৰথি সত্যনাথ বৰা এখন সাৰথি শীতলা বসন্তৰ কাৰণে শীতলা আৰু তাৰে কিছুমান ৰীতা চৌধুৰী মাকামখন মই পঢ়িছিলোঁ অলপমান বেছি নাই পঢ়া ৰীতা চৌধুৰী মাকামখন যে নাই সেই তাত দেখি পেলাই কৈছোঁ মানে মই হেৰিয়াত থাকোঁতে পঢ়িছিলোঁ কলেজত এইখন পঢ়িছোঁ চোৱা এইখন বহুত ফেমাছ কিতাপ হয় অসীমত যাৰ হেৰাল সীমা কাঞ্চন বৰুৱা আছে নি এইখনো পঢ়িছোঁ গোটেইখন নাই পঢ়া আধা পঢ়িছোঁ খালি মৌন উঠ মুখৰ হৃদয় চাই পেলাইও এটা বেলেগ আমেজ আছে হা মোৰ বহুত দিন গা বেয়া হ'ল নহয় বসন্ত ওলাই মামনি ফালে নহয় নহয় মামনক মাতিছোঁ মোৰ হেৰি লগৰ ছোৱালী ঐ মামন বস্তু এটা চাই এইখন নহয় ঠিকে কৰিছে লাজ চাজ কৰে কিছুমানৰ আচলতে কেমেৰাটো নিলে যেনেকুৱাখন কৰে এইখন বেছি মৰম লাগিছে মই চোৱাহি গোটেইখিনিয়ে মৰম লাগিছে কাপোৰ হেৰি ক্লাছ বিস্মিতাই কৈছিলে মই পাহৰিলোঁ পঢ়া কেনেকুৱা চলিছে ঐ পঢ়া শুনা গৈ থাক তেনেকে
হাতে লিখিছে আমাৰ কোনো দল নাহিলে মানে আলোকসজ্জনী মঞ্চত যিমানখিনি ল'ৰা আছে নহয় চবেই বহুত কষ্ট ভালদৰে কৰিছে প্ৰদৰ্শন কৰিব কি কৰিবলৈ তেওঁলোকে কিয় এই মডেলটো তেওঁ উপস্থাপন কৰিবলৈ আহিছে ইয়াৰ থিমটো কি লক্ষ্য আৰু উদ্দেশ্য কি আৰু ইয়াৰ পৰা আমাৰ কি উপকাৰ সাধন হ'ব এই সম্পৰ্কে তেওঁলোকৰ মতামত দাঙি ধৰিবলৈ আহ্বান জনাইছোঁ মই প্ৰথমতে সুধিব বিচাৰি তোমালোক কোন বিদ্যালয়ৰ পৰা আহিছা ভাল গিৰিজানন্দ বিদ্যা মন্দিৰ আচ্ছা তোমালোকৰ মডেলটোৰ নাম কি এয়াৰ পলিউশ্যন ইতিমধ্যে দেখিছোঁ এয়াৰ পলিউশ্যন তোমালোকে মডেলটোৰ লক্ষ্য আৰু উদ্দেশ্য কি বাৰু তোমালোকৰ মডেলটোৰ লক্ষ্য আৰু উদ্দেশ্যটো কি অবজেক্টিভছ কেইটা কি কি আমি মানুহক দেখুৱাব খুজিছোঁ যে এয়াৰ পলিউশ্যনে আমাক কিমান ক্ষতি কৰিছে আৰু আজিকালিৰ দিনত এয়াৰ পলিউশ্যন বহুত বেছি হৈ গৈছে সেইকাৰণে মানুহৰ বহুতখিনি বেমাৰ হৈছে যেনে লাং ডিজিজ এষ্টেমা এটচেট্ৰা আৰু এইবিলাকে প্ৰদূষণ কৰে কি কি গেছ থাকে কি গেছ থাকে বাৰু প্ৰদূষণ কৰা গেছটোৰ নাম কি চবতে কিতাপৰ সেইবিলাক বেলেগ দেখিছা নাই প্ৰদূষণৰ সৃষ্টি কৰে পলিউশ্যনৰ সৃষ্টি কৰে আৰু আছে নেকি কিবা আৰু কাৰ্বন মনক্সাইড কাৰ্বন ডাই অক্সাইডতকৈও কাৰ্বন মনক্সাইডটো বেছি ভয়াৱহ বুজা তাৰ সংকেতটো কি বাৰু কাৰ্বন মনক্সাইডৰ বিজ্ঞানৰ ছাত্ৰ ক'লো ছাত্ৰী সংকেতটো কি আচ্ছা আচ্ছা CO মন মানে ওৱান এটা অক্সিজেন আছে কাৰ্বনৰ লগত এটা অক্সিজেন লগ লাগি কাৰ্বন মনক্সাইড আৰু কাৰ্বন ডাই অক্সাইডটো অক্সিজেন কেইটা আছে দুটা আছে ডাই মানে দুটা কাৰ্বন ডাই অক্সাইড আৰু এইটো কাৰ্বন মনক্সাইড একো নহওক আমি এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ যে কাৰ্বন মনক্সাইড এটা অতি বিষাক্ত গেছ কি কৰে সন্নিৱিষ্ট কৰিছে সেই সম্পৰ্কে এটা থুলমূল আভাস দি আছোঁ তুমি এতিয়া প্ৰস্তুত কৰিলা কি কি তাত লৈছে 11 কেইটা কি কি আছে তাৰ উপাদান কেইটা কি কি আছে Yes, we make hospital, office, factory, we release factory release very much. তোৰ বন্দিতা ন পিছফালৰ মাতিবলৈ বেয়া বোলো বোলো হয় বা নহয় ভালেই সেই কম্পিউটাৰ ক্লাছৰ পৰা আহিলোঁ অহাই নাই নহয় আজিলৈকে বাহিৰ আহিছোঁ স্বাগতম তোৰ ভিডিঅ' চাই আছিলোঁ সেইদিনা কেলে ডেইলি নিদিয় কেলে বকে পাহৰি থাকে নে এনেই ভিউজবোৰ আহিছে বাৰু মই চাইছিলোঁ আমাৰ মাকো দেখালোঁ বুলি এজনী মোৰ লগৰ ছোৱালী চা তাৰপৰা কবিতা চেনেল চাইছিলোঁ কবিতা ভাকৰ তাই খালি বৰ শ্বৰ্টকৈ দিছে ভিডিঅ' কিবা কিনিছনে চাইছ মোৰ মানে ভালেমান কিতাপ কিনিবলগীয়া হৈ আছিলে মোৰ খালি এতিয়া পইচাই নাই হাতত কিনিবলৈ মোৰ বিশেষকৈ অসীমত যায় হেলহিমৰ কিতাপখন যে সেইখন পঢ়িছোঁ নাই পঢ়িছোঁ খালি নিজৰ ওচৰত লাগে মানে মন গ'লে পঢ়ি থাকিব পৰাকৈ লাগে আকৌ এই লাইফ অফ এ ড্ৰাইভাৰখন সেইখনো মোৰ আধা পঢ়া হৈ আছে আমি কম্পিউটাৰ ক্লাছৰ পৰা মানে গ্ৰন্থমেলালৈ গ'লোঁ কিন্তু গ্ৰন্থমেলাৰ পৰিৱেশটো ইমান এটা ভাল নালাগিলে মানে মানুহৰ কিতাপ বুলি ক'লে যিটো আগ্ৰহ হ'ব লাগে সেই আগ্ৰহটো নাই মানে আৰু তাত কিবা এইবিলাক এই ষ্টুডেণ্টবিলাক আহিছে সেইটো কি দেখা আছিলে মানুহ ভালকৈ নাচালোঁ মডেল আৰু কিবা এনেকুৱা মানে এয়াৰ পলিউশ্যনৰ ওপৰত মানে পৰিৱেশ প্ৰদূষণৰ ওপৰত সিহঁতি এটা মডেল এটা দেখা আছে কিন্তু মানুহৰ সেইবোৰ বহি চাবলৈ আগ্ৰহ নাই মানে সেই গ্ৰন্থমেলাৰ যিটো পৰিৱেশ মানে সিমান এটা ভাল নেদেখিলোঁ পৰিৱেশটো আৰু আমাৰ হাততো ইমান সময় নাই মানে তাত বেছি টাইম থাকিবলৈ আৰু কাইলৈ বা পৰহিলৈ শেষেই হ'ব সেইকাৰণে আজি এনেই এপাক গৈ আহিলোঁগৈ আৰু একো কিতাপ কিনিবলৈ নহ'লে বাৰু এজনী হাততো পইচা নাই দুইজনী একদম দুখীয়া এতিয়া সেইকাৰণে ঘৰলৈকে যাওঁ তাকেহে এতিয়া আমি ঘৰলৈ যাওঁ আৰু ভিডিঅ' চাব পাৰিম তাৰপৰা আহি পেলাই ঘৰ পালোহি আৰু এইফালে চাওক আমাৰ মা একদম ৰ'দ লৈ বহি আছে
আপোনালোকৰ কাগজ এখন পঢ়ি আছে পঢ়ি দিয়কচোন শুনো নেজানে নহয় আপুনি অসমীয়া পঢ়িব জানে আপুনি পঢ়কচোন শুনো কি পঢ়ে আপুনিও মানুহ মানে নামঘৰ পৰিচালনা সমিতি বাম কুকুৰা চোৱা 10 চুবুৰী নামঘৰ কাকজান 785107 যোৰহাট অসম পিছকণ পঢ়ক শব্দটো কি বাৰু বুহাৰী পিছতো বুহাৰী বুলি দি থোৱা আছে তাৰ পিছতো শ্ৰদ্ধা ভাজন একো তাৰপৰা আমাৰ বৌয়ে পঢ়িবলৈ শিকিছে পলাব এতিয়া মোক মাঘৰ বিহুৰ নামঘৰত এনে উঠিয়ে আছে পলালেও লাভ নাই সেইটো স্কুল আজি কেলে বন্ধ মোক কচোন স্কুল কিবা মানে সেই কিবাটো মোক ক'ব লাগিব এই নালাগে তই ক মোক কেলে আজি স্কুল কেলে বন্ধ ক'ব লাগিব গম নাপাম বুলি দিলো আৰু ইয়াতকে কিনো স্কুল বন্ধ কেলে গম নাপাওঁ হ'ব একো নকওঁ মই ভাত খাওঁ ন ভোক লাগিছে তোৰ আৰম্ভণিতে মই কৈছিলোঁ যে কিবা নতুন গিফ্ট এটা পালোঁ বুলি আৰু সেই গিফ্টটোনো কি সেইটো আপোনালোকক দেখাই দিওঁ আৰু গিফ্টটো এতিয়া মইনাই আনবক্সিং কৰি দিব কৰি দিয়ে আনবক্সিং কৰি দিয়াচোন চাওঁ কিনো আছে নতুন বছৰতে মানে মৰম লগা গিফ্ট এটা পালোঁ আৰু গিফ্টটো কোনে দিলে আপোনালোকক ক'ম বাৰু ধুনীয়াকৈ মেলি দেখাই দিবা এডাল কি চেলফি ষ্টেণ্ড চেলফি ষ্টিক ধুনীয়াকৈ ভিডিঅ' কৰিব পাৰি মানে মই ব্লগ বনাবলৈ সুবিধা হ'ব দেখাই দিয়ে ধুনীয়াকৈ এইটোৱে গিফ্টটো আৰু এইডাল কোন অঁ ব্লুটুথ কানেকশ্যন আছে মানে ব্লুটুথ কানেকশ্যন কৰিহে ইয়াত মানে এনেকৈ ভিডিঅ' বনাব পাৰি চেলফি মাৰিব পাৰি এইবোৰ ভালকৈ দেখাই দিছোঁ ওচৰৰ পৰা ইয়াত এনেকৈ মোবাইলটো লগাই ল'ব লাগিব এইখিনি ছাইডত তাৰপাছত লাহেকৈ আৰু এইডাল মানে এনেকৈ চুটিও কৰিব পাৰি দীঘলো কৰিব পাৰি আৰু চুইচটো এইটো আছিলে ন এইটো চুইচটো তাৰপিছত আৰু এইডালৰ আৰু এটা সুবিধা আছে এইডাল মানে এনেকৈ ভিডিঅ' ষ্টেণ্ডো বনাই ল'ব পাৰি ধুনীয়াকৈ কিমান সুবিধা চাওক এতিয়া আৰু ধুনীয়াকৈ ভিডিঅ'বোৰ বনাই থ'ব পাৰিম আৰু আগতে এনেকৈ ভিডিঅ'বোৰ মোবাইলটো দাঙি দাঙি কৰোঁতে হাত বিষাই গৈছিলে এতিয়া আৰু সেইটো অসুবিধা নহয় এইটোৱে মোৰ মৰম লগা গিফ্টটো আকৌ জপাই দিয়া হওঁ চুটি কৰি আৰু একদম অকণমানি কৰিলে পাৰি এইডাল চাওক কিমান মৰম লগা এইডালেদি এতিয়া ধুনীয়াকৈ ভিডিঅ' কৰি থাকিব পাৰিম এইডাল মোক গিফ্ট দিছে আমাৰ ককাইদেউ মানে পাপুদা আৰু পাপুদাৰ মানে বিয়াৰ ভিডিঅ'ত আপোনালোকে দেখিছিলে আৰু পাপুদালৈ মই থেংক ইউ জনাইছোঁ আৰু ইমান ধুনীয়া গিফ্ট এটা দিয়াৰ কাৰণে আৰু এতিয়াৰ পৰা আৰু ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু মানে কিবা এটা এনেকৈ কৰিবলৈ ল'লে ঘৰৰ মানুহখিনিয়ে ছাপোৰ্ট কৰিলে বহুতেই ভাল লাগে আৰু এই গিফ্টটো পাই মই বহুতেই হেপী আৰু আপোনালোককো দেখাই দিলোঁ কেনেকুৱা লাগিছে গিফ্ট জনাব পৰা আহি ভাত পানী খাই পেলাই শুলোঁ প্ৰায় 1 ঘণ্টামান শুলোঁ মানে ইমান গাটো কিবা জ্বৰ লাগিলে আৰু শুই মেলি উঠি এতিয়া মানে আমাৰ এইখিনিতে ফিল্ড এখন আছে মানে আগতে বাহনি আছিলে এতিয়া মুকলি কৰি দিলে তাত মানে ল'ৰা ছোৱালীবোৰ খেলি আছে আৰু তালৈকে অলপ ওলাই যাওঁচোন এই আমাৰ লাৰু ভাগিন গাছ লাগিছে নি বগহিনী মাই নেম ইজ পৰীক্ষিত বৰা এতিয়া তই বিচাৰ কৰি ল ল'ৰা ছোৱালী
অ মাতি আছে পৰীক্ষিত বৰ ধুনীয়া নামটো মই আহিলে খেলিবলৈ বাদেই দিলে ইও খেল চাইছে নামটো কৈ দিয়া তুমি এনেই মৰমতে লাৰু গোপাল বুলি কয় হয়নে ভাস্কৰ জ্যোতি হাজৰিকা বৰ ধুনীয়া নাম দেই ভাস্কৰ জ্যোতি হাজৰিকা লাগিব চিঞৰ বাখৰ এতিয়া সি তাৰ বেটখন বৰ ধুমা দাঙিবই নোৱাৰিলে সেই আগতে নোৱাৰে নহয় খেলিব এতিয়া পাৰিলে অভ্যাস হ'ল খেলি খেলি দিছা নে কিমান ধুনীয়াকৈ তাৰ সেইটোৱে চখ ই এনেই বাগৰি আছে মাটিত ভালকে খেল হাই তহঁতি খেলিলে ভালকে খেলি এনেই মাটিত বাগি থাকিলে নহ'ব নহয় এনেই কৰিলে এপাক এনেই কৰিলে